हाय फ्रेंड्स की खबर आपनालोকৰ ভালনে फ्रेंड्स আজি মই বনালো পনীৰ টিক্কা মই কেনেকৈ বনালো फ्रेंड्स গতিকে বলক ভিডিওটো আৰম্ভ কৰো फ्रेंड्स পনীৰ টিক্কা বনাবৰ বাবে ইয়া মই লৈছো 100 গ্ৰাম পনীৰ এইখিনি এতিয়া ভালকৈ ধুই লৈ মই কাটি লম গতিকে फ्रेंड्स আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই থাকিব দেই फ्रेंड्स পনীৰ টিক্কা দিবৰ বাবে দুটা মই আলু লৈ লৈছো फ्रेंड्स टिक्कार ग्रेवी बनाबर বাবে ইয়া মই লৈছো কাজু বাদাম অকমান আদা সৰু সৰু তিনিটা বিলাহী এইখিনি এতিয়া মই মিক্সিত পেষ্ট কৰি লম फ्रेंड्स ইয়া মোৰ কেৰাহীত তেল গৰম হৈছে আলুখিনি আগতে মই ভাজি লম আলুখিনি মই এইভাবে কাটি লৈছো টিক্কাত দিবৰ বাবে ইয়া फ्रेंड्स আলুখিনি ভাজি লোৱা টাইমতে মই অকমান নিমখ আৰু হালধি দি ভাজি লৈছো फ्रेंड्स এয়া মোৰ আলুখিনি ভজা হৈ গল फ्रेंड्स এয়া টিক্কা বনাবৰ বাবে মোৰ কেৰাহীত তেল গৰম হৈছে ইয়া দিছো তেজপাত শুকান জলকীয়া গোটা জিৰা আৰু কেঁচা জলকীয়া এইখিনি এতিয়া মই অকমান ভাজি লম ইয়া फ्रेंड्स নিমখ হালধিখিনি মই দি দিলো লগতে फ्रेंड्स ইয়া পেষ্ট কৰি লোৱা মছলাখিনি মই দি দিলো এইখিনি এতিয়া অকমান টাইম ভাজিব লাগিব फ्रेंड्स দেখিয়ে খাও নিচিনা লাগিছে নেকি আপোনালোকক কোনে কোনে ভাল পায় পনীৰ টিক্কা খাই কমেন্টত জনাবচোন এতিয়া মই আলুখিনি এড কৰি দি দিলো যেহেতু আলুখিনি সিজিব লাগিব Yes, so friends, কিমান ধুনিয়া গ্ৰেভি फ्रेंड्स এতিয়া মই অকমান গুৰি মছলা ব্যৱহাৰ কৰিম ইয়া লৈছো ৰেড চিলি পাউডাৰ অকমান ধনিয়াৰ গুৰি লগতে আছে অকমান জিৰাৰ গুৰি এইখিনি এতিয়া মই কেৰাহীত দি দিলো এতিয়া फ्रेंड्स অকমান টাইম এইখিনি ভাজিব লাগিব তাৰ পিছতহে মই পানী ব্যৱহাৰ কৰিম গতিকে फ्रेंड्स আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব দেই फ्रेंड्स এতিয়া মই কাটি লোৱা পনীৰখিনি ভাজি লম फ्रेंड्स পনীৰখিনি মই এইভাবে ভাজিছো আপোনালোকে কেনেকৈ ভাজে মই নাজানো এয়া মই অকমান তাৱাখনত বাটাৰ লগাই দি এইভাবে ভাজি লওঁ বেছি না ভাজো অকমানহে ভাজিম যেহেতু লৰা ছোৱালী এনেকৈ খাই ভাল পায় বেছি ভাজিলে হিহতে বেয়া পায় এয়া আপোনালোকে দেখাই পাইছে फ्रेंड्स এয়া চাওক মছলাখিনি মোৰ ভজা হৈ গল তেলখিনিও উলাই আহিছে আলুখিনিও সিজি গৈছে फ्रेंड्स এতিয়া মই ইয়াতে পানী এড কৰি দিলো ইয়া फ्रेंड्स এয়া মোৰ পানীখিনি শুকাই গল এতিয়া মোৰ গ্ৰেভিখিনিও ডাঠ হৈ গল এতিয়া মই পনীৰখিনি এড কৰি দি দিম ইয়া ভাজি লোৱা পনীৰখিনি ইয়া মই দি দিলো তো फ्रेंड्स কেনেকুৱা হৈছে পনীৰ টিক্কা দেখিবলৈ তো আপোনালোকে কমেন্ট কৰি জনাব আৰু মোৰ ভিডিওবিলাক ভাল পায় নে বেয়া পায় আপোনালোকে কমেন্ট কৰিব এতিয়া फ्रेंड्स মোৰ পনীৰ টিক্কাৰ গ্ৰেভি হৈ গল তো এতিয়া মই গেছটো অফ কৰিম फ्रेंड्स আমার ফাইনালি হৈ গল পনীৰ টিক্কা তো আজি ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্টত জনাব লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিওত আজিলৈ ইমানে ধন্যবাদ